কৃষি চৰকাৰৰ ফালৰ পৰা এনিমেল হাজবেণ্ডেৰী এণ্ড ভেটেনাৰীৰ আমাৰ ভেটেনাৰী ডিপাৰ্টমেণ্টৰ আমাৰ এই বছৰৰ যোনটো SOPDৰ আমাৰ ছাগলী ডিষ্ট্ৰিবিউশ্যন কৰা এটা চেৰেমনি আমি ইয়াতে পাতিছোঁ। মানে সেইটো আমাৰ সমগ্ৰ আমাৰ 5টা ডিষ্ট্ৰিক্টত আমি 1000 সেল্ফ হেল্প গ্ৰুপক এইবাৰ আমি ছাগলী ডিষ্ট্ৰিবিউশ্যন কৰাৰ আমি এটা পদক্ষেপ লোৱা হৈছে আৰু সেইটোৱে আজি প্ৰথমবাৰৰ কাৰণে আমাৰ বাক্সাৰ সদৰ আমাৰ মচলপুৰত আমি সেই চেৰেমনিটো পাতিছোঁ। আজি ইয়াত 100টা সেল্ফ হেল্প গ্ৰুপক দিম পৰ্যায়ক্ৰমে, যিহেতু আমি ছাগলীটো একেকোবে আমি ইমান নাপাওঁ, গতিকে আমাৰ পৰ্যায়ক্ৰমে আজি আমি বাক্সা ডিষ্ট্ৰিক্টত ফাৰ্ষ্ট ফেজ হিচাপে আমি সেইটো ডিষ্ট্ৰিবিউশ্যন চলি আছে। নেক্সটটো চিৰাং ডিষ্ট্ৰিক্টত হ'ব। ঠিক তেনেকুৱা প্ৰত্যেকটা ডিষ্ট্ৰিক্টত সময় মিলাই বাৰ মিলাই আমি এই কাৰ্যসূচী কৰিম। কৈছোঁ যে পৰৱৰ্তীকাল সময়ত আমি আমাৰ ভেটেনাৰী ডিপাৰ্টমেণ্টৰ পৰা আমি গড মিছন এটা লঞ্চ কৰা হৈছে। গড মিছনটো এতিয়ালৈকে আমি ডিষ্ট্ৰিবিউশ্যন মানে এতিয়ালৈকে ফাংচনিং হোৱা নাই। অহা ডিচেম্বৰৰ 15 তাৰিখ বা 20 তাৰিখলৈ গড মিছনৰ ফাংচনিং ষ্টাৰ্ট হৈ যাব। অলৰেডি তাত অলপ মডিফিকেশ্যন কৰা হৈছে, কিছুমান নতুনত্ব জাতৰ আমাৰ ছাগলী তাত মানে ডিষ্ট্ৰিবিউশ্যন কৰা হ'ব। মানে উদ্দেশ্য এটাই যে আমাৰ অঞ্চলত থকা আমাৰ আই মাতৃসকলক, আমাৰ বাইদেউসকলক যাতে আমাৰ গৰীব শ্ৰেণীত বাস কৰা যি বাইদেউসকল আছে সিহঁতে যাতে ছাগলীটো যিহেতু ইনভেষ্ট কৰিব নোৱাৰে, এটা ছাগলীৰ দাম 2000 3000 সৰু হ'লেও, গতিকে সেই 2-3 হাজাৰ টকা পাৰ্চেছ মানে যিহেতু টকা নাথাকে পাৰ্চেছ কৰি পেলাই যিহেতু ইনভেষ্ট কৰিব নোৱাৰে, তাৰ কাৰণে সেই ব্যক্তিসকলক সেই বাইদেউসকলক আমি আমাৰ চৰকাৰৰ পৰা ইনভেষ্ট কৰি পেলাই আৰ্থিকভাৱে স্বাৱলম্বী কৰাৰ আমি ব্যৱস্থা কৰিছোঁ। আমাৰ BTCৰ আমাৰ CM ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে অলৰেডি গড মিছন অলৰেডি মই কৈছোঁ ডিচেম্বৰৰ আমাৰ লাষ্ট ফালেদি আমাৰ 4-5টা ডিষ্ট্ৰিক্টত 5টা গড ফাৰ্ম চলিব। প্ৰত্যেকটা ডিষ্ট্ৰিক্টতে অলৰেডি চাৰ্কল অফিচাৰবিলাকক মাটি এল'কেশ্যন দিয়াৰ কাৰণে অৰ্ডাৰ কৰা হৈছে আৰু সেইটো কাম তীব্ৰ গতিত চলি আছে। আমি ভাবোঁ সকলো কাম ডিচেম্বৰৰ পৰা ষ্টাৰ্ট হ'ব। প্ৰত্যেকটা অকল কুমৰিকাটা বুলি নহয়, চিৰাং, কোকৰাঝাৰ, ওদালগুৰি আৰু বাক্সা, তামোলপুৰ, সেই 5টা ডিষ্ট্ৰিক্টতে গড ফাৰ্ম চলিব। এটা গড ফাৰ্মৰ আমাৰ পষ্টিং আছে 3 crore 15 lakhs কৰি। ধন্যবাদ। नोंथाङा गोबां रां आर्जिनो गोसो जादों नामा? जुदि गोसो जादों अब्ला नोंथांनि थाखाय मोजां खौरां। निउ इन्डिया टेक्न'लजिज मास्टार फ्रेन्चाइज अल आसाम ATM सार्भिस हिटाची ATM एन्ड टाटा इन्डिकेस ATM फसंनानै नोंथाङाबो गोबां रां बुथुमनो हागोन। लाइमोनफोरनिफ्राय जागायनानै बैसो जानाय गासिबो बैसोनि सुबुंफोरानो बे फालांगिजों गोरलैनो रां आर्जिनो हागोन। नोंथांनि गामियावबो बे ATM मेसिनखौ फसंनानै नोंथाङाबो मुलाम्फा मोननो हागोन। बांसिनै मिन्थिनो थाखाय 7002005072 एबा 9401230135 जानबुं अनजिमायाव दिनैनो सुलाद ला।